নমস্কাৰ। অসম চৰকাৰৰ বিত্ত বিভাগে ঘোষণা কৰা অৰুণোদয় আঁচনিৰ ইতিমধ্যে ফৰ্ম আহি পাইছে। এই ফৰ্মসমূহ কেনেকৈ ফিল আপ কৰিব মই আজি আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব অকণমান স্কিপ নকৰাকৈ। যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'সমূহ চাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু অৰুণোদয় আঁচনিৰ এই ফৰ্মসমূহ আপোনালোকে ক'ত জমা কৰিব সকলোবোৰ মই এই ভিডিঅ'টোত দেখুৱাম। ইয়াতে ফৰ্ম আহি পাইছে 3খন। অৰুণোদয় ফৰ্ম 3টা পেজৰ থাকিব। এই ফৰ্মসমূহ কিদৰে ফিল আপ কৰিব আহক আমি আৰম্ভ কৰোঁ ভিডিঅ'ত। এখন হৈছে পেজ নম্বৰ 1। ইয়াতে ডিষ্ট্ৰিক্ট আছে। ডিষ্ট্ৰিক্ট আপোনালোকৰ ডিষ্ট্ৰিক্ট যি হয় তাকে বহুৱাই দিব। ইয়াতে আমাৰ ডিষ্ট্ৰিক্ট যিহেতু দৰং হয়, মই দৰং বুলি দিছোঁ। আৰু ইয়াতে আছে আৰবান এণ্ড ৰুৰেল, মানে নগৰ আৰু গ্ৰাম্য। আপুনি ক'ত থাকে, মই গাঁৱত থাকোঁ বাবে গাঁৱলীয়া দিছোঁ, আপুনি তাতে দি দিব। ইয়াতে আহিছে তাৰিখটো আপোনাৰ আজি তাৰিখটোৱে দিব, আপোনালোকে যোন তাৰিখত ফিল আপ কৰে। এইবাৰ আবেদনকাৰী বিৱৰণ, ইয়াতে ঠিকনাৰ বিৱৰণ দিব কৈছে। ইয়াতে খণ্ড, নগৰৰ স্থানীয় সংস্থা, ব্লক মই এটা এনেই দি দিছোঁ। তাৰপিছত গাঁও পঞ্চায়ত, আপোনালোকৰ গাঁও পঞ্চায়ত যি হয় গাঁও পঞ্চায়ত দি দিব। তাৰপিছত গাঁৱৰ নাম বা ৱাৰ্ড নং, আপোনালোকৰ গাঁওখনৰ নাম যি হয় সেই হিচাপে দি দিব। মই কলিতাৰ পৰা দি দিছোঁ। এইবাৰ আহিলে লোকেলিটি ইন টাউন, বাস কৰা নগৰ অঞ্চলৰ নাম মই মংগলদৈ দি দিছোঁ। আপোনালোকৰ নিজৰ অঞ্চলটোৰ নাম দি দিব। তাৰপিছত আপোনালোকৰ এপ্লিকেণ্ট নেম আহিল, এপ্লিকেণ্টৰ নামটো দি দিব, ফাৰ্ষ্ট নামটো দি দিব। তাৰপিছত মিডল নেম আহিল, মিডল নেম যদি কিবা আছে দি দিব। তাৰপিছত লাষ্ট নেম আহিল, লাষ্ট নেম যদি কিবা আছে দি দিব। এতিয়া আহিলে জেণ্ডাৰ বা লিংগ, যদি আপুনি পুৰুষ হয় তেন্তে পুৰুষত দিব টিকচিন, মহিলা হ'লে মহিলা দিব, আৰু যদি অন্যান্য হয় অন্যান্য দি দিব। আপোনাৰ বয়স সুধিছে 2020 চনৰ 4 মাৰ্চলৈ আপোনাৰ কেই তাৰিখ হ'ব, মানে কিমান বয়স হ'ব সেই হিচাপে আপুনি বয়সটো ইয়াতে দি দিব। 24 বছৰ 1 মাহ 9 দিন আপুনি বা তেনেকুৱাকৈ যি হয় দি দিব। তাৰপিছত আপোনাৰ যদি ঘৰ নম্বৰ আছে ঘৰ নম্বৰ দি দিব, আপোনাৰ বাসতিৰ স্থান আছে দি দিব। তাৰপিছত আহিলে পুলিচ ষ্টেচন আপোনাৰ যি হয় দি দিব। এইবাৰ পথৰ নামটো দি দিব। তাৰপিছত আহিল পিনক'ডটো আপোনালোকৰ বহুৱাই দিব যি হয়। তাৰপিছত আহিল মোবাইল নম্বৰ নাইবা কণ্টেক্ট নম্বৰ, আপোনালোকৰ যিটো বৰ্তমান সক্ৰিয় ফোন নম্বৰ আছে সেই ফোন নম্বৰটো ইয়াতে ধুনীয়াকৈ বহুৱাই দিব। এইখন পেজ নম্বৰ 2 হয়। ইয়াত ফেমিলি বিৱৰণ সুধিছে। ইয়াতে চিৰিয়েল নম্বৰ আছে, চিৰিয়েল নম্বৰ দি ল'ব 1 2 3 কৈ আপোনালোকৰ যিমান ফেমিলি আছে সেই হিচাপত। তাৰপিছত ইয়াতে নেম আছে, নেম এটা দি দিব। মই যিটো দিছোঁ ইয়াতে এজ সুধিছে, এজ 24 দি দিছোঁ, জেণ্ডাৰ মেল দি দিছোঁ। আৰু যদি মই নিজেই এই আঁচনিখনৰ অধিকাৰী হ'ব বিচাৰিছোঁ তেন্তেহ'লে চেল্ফ হ'ব, যদি নিজেই হ'ব বিচাৰোঁ চেল্ফ। আৰু ইয়াতে পিয়ৰিটি ষ্টেটাছ বিচাৰিছে, DSWDY, সেইবিলাক আমাৰ দৰকাৰ নাই। তাৰপিছত 2 নম্বৰত মই এটা এনেই দি দিছোঁ, সুচিত্ৰা ডেকা, এজ দিছোঁ 49, আৰু লিংগ F দিছোঁ। যদি মোৰ মানে আবেদনকাৰী মা হয় তেতিয়াহ'লে মাদাৰ দি দিব। মই চিৰিয়েল নম্বৰ 3 চিতা দি দিছোঁ, চিতা এজ 30 দি দিছোঁ। আৰু যদি ফিমেল হয় ফিমেল দি দিব। আৰু মই যদি চিতা হয় তেনেহ'লে চিতাই যদি নিজে ল'ব বিচাৰিছে তেওঁ চেল্ফ লিখিছোঁ। ধৰা হ'ল চিতা দিব্যাংগ, তেতিয়া DY দিব্যাংগ। আৰু যদি W আছে ইয়াতে, W মানে উইণ্ডোত আপুনি এটা দি দিব। যদি উইণ্ডো হয় তেতিয়াহ'লে তাতে টিক দিব। আৰু যদি S ছেপাৰেট হ'লে Sত টিক দি দিব। আৰু যদি গৃহকৰ পৰা ডিভ'ৰ্চ হৈছে, তেওঁ ডিভ'ৰ্চ হ'লে Dত আপুনি টিক দি দিব। এতিয়া আহোঁ আমি এটা নেক্সট ষ্টেপলৈ। এটি গুৰুত্বপূৰ্ণ ষ্টেপ এইটো। ইয়াতে আবেদনকাৰীৰ বেংক একাউণ্টৰ বিৱৰণ সুধিছে।
ইয়াতে IFC কোডটো বিচাৰিছে IFC কোডটো আপোনালোকৰ যি হয় ঠিক তেনেকুৱাকৈ দি দিব মই ইয়াতে এটা IFC কোড বহুৱাই দেখুৱাইছো SBIN 000012 ঠিক তেনেকৈ আপোনাৰ বেংকৰ নামটো লিখিব যদি SBI হয় SBI দিব আপোনালোকৰ যি বেংকত আছে একাউণ্ট সেই হিচাপে নামটো দি দিব তাৰ পিছত আপোনালোকৰ ইয়াতে শাখাৰ নাম মানে শাখাৰ নামটো সুধিছে কোন শাখাত আছে ধৰা হল মঙ্গলদৈ শাখাত ঠিক তেনেকৈ আপোনালোকৰ যি শাখাত আছে আপোনালোকৰ নামটো দি দিব তাৰ পিছত একাউণ্ট নম্বৰটো ইয়াতে একাউণ্ট নম্বৰটো আপোনালোকে ভালকৈ দিব একাউণ্ট নম্বৰটোতে যিহেতু 830 টকাকৈ সোমাই থাকিব কাৰণ যদি ভুলতে আপোনালোকে বেলেগৰ নাম্বাৰটো দি দিয়ে তেনেহলে পইচাটো আপুনি নাপাব গতিকে আপুনি ভালকৈ নাম্বাৰটো দি দিব তাৰ পিছত আপোনাৰ ইয়াতে বিচাৰিছে এনুৱেল ফেমিলি ইনকাম মই 20000 টকা এটা বছৰত উপাৰ্জন হয় বুলি দেখুৱাইছো এটো এটা গুৰুত্বপূৰ্ণ ষ্টেপ বুলি ক'ব পাৰি ইয়াতে আহিছে এবাৰ আপুনি ডকুমেন্ট কি সংলগ্ন কৰিব মানে ডকুমেন্ট আপুনি ফৰ্মখনৰ লগত কি দিব যদি আপুনি বেংক পাছবুকৰ প্ৰথম পৃষ্ঠা দিছে তেতিয়া হলে ইয়েস দিব যদি দিয়া নাই তেতিয়া হলে নোট আপুনি টিক কৰি দিব আৰু ইয়াতে প্ৰাধান্যতাক সমৰ্থন কৰা নথিপত্ৰ আপুনি যদি দিছে তেতিয়া হলে ইয়েস দিব আৰু যদি দিয়া নাই নো দিব তাৰ পিছত আহিল আন কোনো নথিপত্ৰ মানে আপুনি যিকোনো আৰু যদি কিবা ডকুমেন্ট ইয়াতে গাঠি দিছে তেতিয়া হলে ইয়েস দিব আৰু যদি দিয়া নাই আপুনি নো দিব এতিয়া আহিলে পেজ নম্বৰ 3 ডিক্লেৰেচন এটো ঘোষণা ইয়াতে মই 1 নম্বৰ আৰু 2 নম্বৰ আছে 1 নম্বৰটো মাতি দিছো উপৰোক্ত তথ্যসমূহ মোৰ জ্ঞাত সত্য আৰু মোৰ আবেদনৰ যিকোনো কাৰণবশতঃ বাতিল কৰা হ'ব পাৰে বা মোৰ ওপৰত যিকোনো ব্যৱস্থা গ্ৰহণ কৰা মানে কৰিব পাৰিব এটোত আপুনি টিক চিন মাৰি দিব দ্বিতীয়টো মই অসম চৰকাৰৰ মোৰ দ্বাৰা প্ৰদান কৰা তথ্য প্ৰয়োজন অনুসাৰে শুধৰাবলৈ বা এই আঁচনিৰ সৈতে জড়িত চৰকাৰী কাৰ্যাৱলীৰ বাবে উপৰোক্ত তথ্যসমূহ ভাগ বতৰা কৰিবলৈ সন্মতি প্ৰদান কৰিছো ইয়াতেও আপুনি টিক চিন মাৰি দিব তাৰ পিছত আপুনি এই বক্সটোৰ ভিতৰত আপুনি আপোনাৰ সহি কৰি দিব আপোনাৰ ফৰ্ম ফিলআপ হৈ গৈছে ফৰ্মখনৰ একেবাৰে শেষৰ ফালে কাৰ্যালয়ৰ ব্যৱহাৰ কৰিব ইয়াতে আপুনি একো লিখিব নালাগে তাৰ পিছত ফৰ্মখন লৈ গৈ আপোনালোকৰ পঞ্চায়তত জমা দিব এটা কথা মনত ৰাখিব ফৰ্মখন জমা কৰোতে ইয়াতে যেটো একনলেজমেন্ট